এজোপা ডাঙৰ গছত খুন্দা মৰাৰ ফলত মাক আৰু পুতেক দুয়োৰে থিতাতে মৃত্যু হৈছে। অচেতন হৈ পৰোঁতে অৰুপাৰ হাতৰ পৰা খহি পৰা ফোনটোত অচি গগৈয়ে কৈ থকা কথাবোৰ কাষত থিয় হৈ থকা মানুহখিনিও শুনা পাইছিল। গতিকে মাক জীয়েকৰ মুখ দুখন দেখি তেওঁলোককো শোকে খুন্দা মাৰি ধৰিছিল। তেওঁলোক এজন এজনকৈ হস্পিটেলৰ কেবিনৰ পৰা ওলাই গৈছিল। অৰুপাৰ বুকুখন হাহাকাৰ কৰি উঠিল। তাইৰ এনে লাগিল যেন তাই চিঞৰি চিঞৰি কান্দি উঠিব। কিন্তু নাই, কোনো পধ্যেই এই মুহূৰ্তত জীয়েকক এই বেয়া খবৰটো তাই জানিবলৈ দিব নোৱাৰে। তাই নাকান্দে। বুকুত এচটা শিল ৰাখি ধৈৰ্যৰ বান্ধটো আৰু অলপ টানকৈ বান্ধি তাই দৃঢ় প্ৰতিজ্ঞ হ'ল, তাই পাৰিব। তাই অকলেই জীয়েকক ডাঙৰ কৰিছে, গতিকে তাই আৰু জীয়েক মিলি নাতি দুটা কিয় ডাঙৰ কৰিব নোৱাৰিব। তাইৰ আকাশীলতাহেন জীয়েকক বটগছ হ'ব শিকাব। তাই পাৰিব লাগিব। অৰুপাই বিচনা